হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। এইফালে ডাইনিঙত দেখিছে পূৰা বস্তু ফুল, আৰু এয়া হৈছে আমাৰ ঘৰত দোৱা হ'ব তাৰ বাবে অনা বস্তু। গতিকে আপোনালোকক লগত দেখাই দিলোঁ অলপ, আৰু দোৱাৰ বাবে কি কি আয়োজন কৰা হৈছে সকলোবোৰ দেখাম। আৰু এইফালে ৰভা দিয়া কাম আৰম্ভ হৈছে, মানে লোকেল ৰভা আমাৰ ঘৰতে অলপ টিং আছিলে, টিংখিনি মিলাই আৰু লগাই দিলে। আৰু এয়া খুৰাহঁত দাদাহঁত লাগি আছে, এইফালে কাম কৰি আছে, পূৰা লগাই আছে ৰভা। আৰু কাপোৰ কানি ধোৱা হৈছে, পূৰা কাম আৰু। গতিকে চাই যাব ভিডিঅ'টো শেষলৈকে। লগে লগে মিঠাই বনোৱা কামো আৰম্ভ হৈ গৈছে। এয়া খুৰীয়ে বনাই আছে লাড়ু, অলপ ভিডিঅ' কৰিলোঁ। অলপ চলপ ঘৰত বনোৱা হ'ল মিঠাই, আৰু একদম কেঁচা পাকঘৰত। আৰু এইফালে জুইও লগাই থোৱা হৈছে। জুই যিহেতু ঠাণ্ডা, জুইত কৰা লগাই থ'লে ভাল লাগে। আৰু এইফালে বনোৱা হৈছে নিমকিখিনি পূৰা বেলি লোৱা হৈ গ'ল, আৰু ভাজিব লাগে আৰু। এয়া খুৰী মেৰিজান চৌকাত একদম বনাই আছে, পূৰা ভাজি আছে নিমকি। মাতটো দিয়া নাই যিহেতু গান লগাই থোৱা আছিলে। আৰু আমাৰ দোৱাত লগাবৰ বাবে যিহেতু মাছ লাগিব, মাছ খোৱা হৈছে। মাছটো আমাৰ পুখুৰীত ধৰা হ'ল। এইয়া চাওক, একদম নেক্সট ডে ৰাতিপুৱাই আব্বা আৰু এজন খুৰাই জাল মাৰিছে, জাল মাৰি ধৰিলে মাছ। এইটো আমাৰ পাছফালে থকা পুখুৰীটো। আৰু মাছ ধৰা চাবলৈ এয়া গোটেইবোৰ মানুহ পাৰে পাৰে ৰৈ আছে। আৰু বহুত ঠাণ্ডা সেইদিনাখন, পূৰা বতাহ মাৰি আছিলে, হ'লেও উপায় নাই যিহেতু ধৰিবই লাগিব। সেইকাৰণে এয়া ধৰিবলৈ ৰেডি, পূৰা জাল মাৰিছে। খুব ভাল লাগিলে, সকলোৱে চাই আছে। আৰু আপোনালোকেও চাওক কেনেকুৱা লাগিছে ক'ব। এনেকুৱা এটা পৰিৱেশ ভালো লাগে, চবৰে পূৰা ফূৰ্তি আৰু উৎপাত। মাছ কিমান পোৱা হ'ল, কি হ'ল, গোটেইবোৰ দেখাম আপোনালোকক। গতিকে চাই যাওক ভিডিঅ'টো শেষলৈকে। অসীমৰ ডেন্স, এইফালে আমাৰ ৰাইজ চবে চাই আছে। চব মাইনা হাই হেল্ল' কিবা এটা কৈ দিয়া। আৰু মেৰিগোল ক'ত গ'ল? এয়া মাছ মুখৰ আগত লৈ বহি আছো, ভালকে দেখাম আপোনালোকক কিমান মাছ পালো। এতিয়া লেটকে এণ্ট্ৰি মাৰিছে, চাওক ৰাইজ। আৰু মোৰ কণ্ডিশ্যন এইটো, ঠাণ্ডা লাগিছে। ই ডেন্স দিছে। এইফালে এটা ডাঙৰ মাছ পালে, আৰু মাছটোৱে মানে ইমানেই জঁপিয়াইছে, কোনেও ধৰি ৰখাবই পৰা নাই। আৰু চাওক, চবেই একদম ধৰি পেলাই মাছটো ৰখাইছে। দুটা তিনিটা ধৰোঁতেহে মানে ৰৈছে, ইমানেই উছাল মাৰিছে। আৰু এয়া চাওক, এয়া চাওক আমাৰ পুখুৰী মাছ। আজি ৰাতিপুৱা বহুত ফূৰ্তি কৰিলো দেই, কেকাৰ পুখুৰী মাছত ভাল লাগিলে। মাছ ধৰিলো, ভাগিন ভতিজা চব মিলি ভাল লাগিছে। তাকে এইকেইটা কি, এইকেইটা বৰালি হয় না, বৰালি। আৰু এইজনী এইটো ভালকে দেখুৱাই দিয়া। এইটো আমাৰ পুখুৰী কি শাল মাছ ন। এইখিনি চব
এয়া দোৱাত খোৱা হ'ব গোটেইখিনি আৰু থাকিলে চাগে কিছুমান ন আছে আৰু দাৱত নোপোৱাবিলাকে দুখ নকৰিব দেই ভিডিঅ'টো চাই চবকে এয়া আমাৰ বাইদেউ আহিছে চব ঠাই ঠাই এয়া ইল্লা খুৰী আৰু এইফালে আমাৰ খৰি এয়া চব ৰাইজে মাছ চাই আছে এয়া মাছ ধৰা মেইন আৱাজ যিটোহে গতি হৈ আছে আৰু মাছখিনি কটা পৰা হৈ গ'ল টোটেল 22 কেজি মাছ পালে আৰু এয়া ফ্ৰাই কৰিবলৈ ৰেডি কৰিলে নিমখ হালধি সানি চৌকা পাতি দিলে এয়া চব বহি আছে আৰু খুৰাহঁতে ভাজিবলৈ ল'লেই মাছখিনি আগতীয়াকৈ ভাজি থৈ দিছে গতিকে দেখালোঁ আপোনালোকক মাছখিনি আমাৰ ঘৰৰ মাছ আৰু এইফালে দুপৰীয়া খাবৰ বাবে ভাত বনাই দিয়া হৈছে যিখিনি মানুহ আছে গোটেইখিনিয়ে খাবলৈ আৰু ভাত চব্জি এফালে আৰু এয়া আমাৰ পোৱালি সি উৎপাত কৰি আছে পূৰা আৰু এয়া চবেই সেইকাৰণে ভাতত লাগি আছে একদম গধূলিলে আৰু যিহেতু পিছদিনা দোৱা আছে সেইবাবে গোটেইখিনিয়ে মিলি এয়া চব্জি আলু পিঁয়াজ যিখিনি আছিলে চব কাটি আছে আৰু মোৰ জেঠাইহঁতো আহিলে মাহীহঁত আহিলে চব এইফালে খুৰীহঁত চবেই মিলি পূৰা কামত বিজি আৰু ভিডিঅ' কৰি থলোঁ এয়া চব গোটেইখিনি মহিলা সমিতি আৰু পূৰা চব্জি কটাত ব্যস্ত এইফালে বিলাহী আৰু জলকীয়া আৰু এইফালে বহি আছে আমাৰ গোটেই বাচ্চা পাৰ্টি আৰু সিহঁতৰ লাষ্ট ভিডিঅ'ত নুঠে মই কৰি দিছোঁ আৰু গোটেইখিনি বহি এয়া পূৰা ফূৰ্তি এয়া মাহী চব এয়া মাহীয়ে মুড়িঘণ্টা বনাব দেখুৱাই দিছে এয়া খুৰী চব্জি জ্বলা চব্জি আৰু তুমি কি কাটিছা লাৰু কাটি আছো জেঠাই এয়া মোৰ ডাঙৰ জেঠাই চবতকৈ এয়া দেখিছে আৰু এয়া চবতকৈ সৰু গৰাকী আৰু গোটেইখিনিক দেখাই আছোঁ একেলগে এয়া পূৰা কামৰ মাজত এয়া চাওক এয়া মোৰ জেঠাইহঁত এয়া ডাঙৰ জেঠাই চবতকৈ এয়া 2 নম্বৰ গৰাকী তাৰপিছত আমাৰ মা তাৰপিছত এয়া সৰুগৰাকী মাহী এয়া চাওক গোটেইকেইগৰাকী একেলগে আজি দেখুৱাই দিছে এইফালে আমাৰ বাহ বস্তু বিচাৰি ফুৰিছে দেখা আপোনালোকক দেখাই দিছোঁ গোটেইকেইজনী কোনজনী বেছি ধুনীয়া ক'ব দেই পজ দি ৰৈ আছে পূৰা তাকে এয়া দেখিছে দে সৰুগৰাকী ষ্টাইল পূৰা জেতুকা জেতুকা লগাই আহিছে তাৰ মাজতে মেৰি যাম আৰু এইফালে চব খুৰীয়ে পূৰা চব্জি কাটি আছে আৰু এয়া পূৰা সকলো বহি আছে জুইৰ ওচৰত কথা পাতি পাতি আৰু কাম বন চব হৈ গ'ল মানে যিখিনি চব্জি তব্জি আছিলে দোৱাৰ বাবে চব কটা হৈ গ'ল আৰু সেইকাৰণে গোটেইখিনিয়ে মিলি চাহ খাই আছে আৰু জুইও ফুৱাই আছে যিহেতু বহুত ঠাণ্ডা আৰু ভাত হোৱা নাই সেইফালে ভাতটো বনাই থকা হৈছে চবৰ কাৰণে আৰু ঠাণ্ডা আৰু ইয়াত বৰষুণো দিলে বহুত সেইবাবে বেছি ঠাণ্ডা পৰিছে আৰু এয়া চাওক একদম ৰান্ধনি লাগি আছে আমাৰ পূৰা ডাঙৰ ডেক্সিত ভাত বনাই দিছে আৰু জুইৰ হেক লৈ ৰাতিৰ বাবে গতিকে অলপ ভিডিঅ' কৰি থলোঁ সেইখিনিও দেখাই দিলোঁ আপোনালোকক
হেল্ল' ফ্ৰেণ্ডছ, আৰু এতিয়া একেবাৰে ৰাতি লগ পাইছোঁ আপোনালোকক আৰু আমি শুব লৈছোঁ আৰু আমি গৈছোঁ খুৰাহঁতৰ ঘৰত। মানুহ যিহেতু বহুত, আৰু এয়া চাওক সিহঁতি ফুল দেখুৱাই আছে। এয়া চাওক এইখিনি ফুল, এয়া খুৰাহঁতৰ ঘৰৰ ফুল। আৰু এইফালে চাওক চামেলি কৰি শুয়ে গ'ল। টুকটুকি কথা এইজনী, আৰু চামেলি কৰি এইফালে মই গাৰু লগাই আছোঁ। এইফালে ভণ্টিয়ে গাৰু কভাৰ। আমি মানে ইটো ৰুমত শুম। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে জনাব আৰু লাইক কমেণ্ট কৰিব। যিসকল নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।